নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ দ্য AS একাডেমি চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি আমি আকৌ কেইটামান জিকেৰ কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰে প্ৰথম কুৱেশ্যনটো হৈছে ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত। ডিগবৈ শোধনাগাৰ স্থাপন কৰা হৈছিল 1901 চনত। বন্ধু বান্ধৱীসকল, পিছৰ প্ৰশ্নত সুধিছে দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম কি? দ্বিতীয় অসমীয়া বোলছবিখনৰ নাম হৈছে ইন্দ্ৰা মালতী, যিটো প্ৰকাশ পাইছিল 1939 চনত। তাৰপিছৰ প্ৰশ্নত সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? বন্ধু বান্ধৱীসকল, অসমৰ মুঠ জনসংখ্যা আছিল 3.11 crore, 3.11 crore। বন্ধু বান্ধৱীসকল, নেক্সট প্ৰশ্নত সুধিছে জোনবিল মেলা ক'ত অনুষ্ঠিত কৰা হয়? জোনবিল মেলা অনুষ্ঠিত কৰা হয় মৰিগাঁও জিলাত। বন্ধু বান্ধৱীসকল, নেক্সট প্ৰশ্নত সুধিছে ভাৰতৰ আটাইতকৈ বেছি বৰষুণ ক'ত হয়? ভাৰতৰ আটাইতকৈ বেছি বৰষুণ হয় মৌচিনৰাম, অৰ্থাৎ মেঘালয়ৰ মৌচিনৰামত। তাৰপিছৰ প্ৰশ্নত সুধিছে অসম ৰাজ্য কেতিয়া গঠন কৰা হৈছিল? অসম ৰাজ্য গঠন কৰা হৈছিল 1950 চনত, 1950 চনত। তাৰপিছৰ প্ৰশ্নত সুধিছে হৰ্ণবিল কোন ৰাজ্যৰ জাতীয় উৎসৱ? হৰ্ণবিল হ'ল নাগালেণ্ডৰ জাতীয় উৎসৱ। তাৰপিছৰ প্ৰশ্নত সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখনৰ নাম কি? বন্ধু বান্ধৱীসকল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ, অপশ্যন ডি। তাৰপিছৰ প্ৰশ্নত সুধিছে নামদফা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? বন্ধু বান্ধৱীসকল, নামদফা বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অৰুণাচল প্ৰদেশত অৱস্থিত। বন্ধু বান্ধৱীসকল, তাৰ পিছৰ প্ৰশ্নত সুধিছে কোচ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ বংশ প্ৰতিষ্ঠা কৰিছিল বিশ্ব সিং। তাৰপিছৰ প্ৰশ্নত সুধিছে কোনজন অসমীয়া সাহিত্যকক উপন্যাসৰ সম্ৰাট বুলি জনা যায়? উপন্যাস সম্ৰাট বুলি জনা যায় ৰজনীকান্ত বৰদলৈক। মনত ৰাখিব, দৰকাৰী কুৱেশ্যন হয়, ৰজনীকান্ত বৰদলৈ। তাৰপিছৰ প্ৰশ্নত সুধিছে মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া কোন আছিল? মাউণ্ট এভাৰেষ্ট আহৰণ কৰা প্ৰথম অসমীয়া আছিল তৰুণ শইকীয়া। তাৰপিছৰ প্ৰশ্নত সুধিছে ভাৰতত জিলা ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? ভাৰতত জিলা ন্যায়াধীশক নিযুক্তি দিয়ে ৰাজ্যপালে, অৰ্থাৎ এই ডিষ্ট্ৰিক্ট কোৰ্টৰ ন্যায়াধীশক নিযুক্তি দিয়ে ৰাজ্যপালে, আৰু সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশক নিযুক্তি দিয়ে। মনত ৰাখিব এই দুটা কথা। তাৰপিছৰ প্ৰশ্নত সুধিছে আগ্ৰা কোনখন নদীৰ পাৰত অৱস্থিত? বন্ধু বান্ধৱীসকল, আগ্ৰা হৈছে যমুনা নদীৰ পাৰত অৱস্থিত। তাৰপিছৰ প্ৰশ্নত সুধিছে তলৰ কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয়? বিহাৰৰ দুখ বুলি কোৱা হয় কোচি নদীক, আৰু অসমৰ দুখ বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নদীক। এই দুটা মনত ৰাখিব। তাৰপিছৰ প্ৰশ্নত সুধিছে সৌৰজগতৰ সেউজীয়া গ্ৰহটোৰ নাম কি? সৌৰজগতৰ সেউজীয়া গ্ৰহটোৰ নাম হৈছে ইউৰেনাছ, আৰু ৰঙা গ্ৰহটোৰ নাম হৈছে মংগল গ্ৰহ। তাৰপিছৰ প্ৰশ্নত সুধিছে অসমৰ ৰাজ্যিক গছ কোনটো? অসমৰ ৰাজ্যিক গছ হৈছে বন্ধু বান্ধৱীসকল হলং, এইটো আপোনালোকে জানে। তাৰপিছৰ প্ৰশ্নত সুধিছে ভাৰতৰ প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল? প্ৰথম অসমীয়া ৰাজ্যপাল আছিল বিষ্ণুৰাম মেধি। তাৰপিছৰ প্ৰশ্নত সুধিছে তলত উল্লেখ কৰা সকলৰ ভিতৰত কাক অসমৰ লৌহ মানৱ বুলি জনা যায়? বন্ধু বান্ধৱীসকল, লৌহ মানৱ বুলি জনা যায় বিষ্ণুৰাম মেধিক। অসমৰ লৌহ মানৱ হৈছে বিষ্ণুৰাম মেধি। বন্ধু বান্ধৱীসকল, তাৰ পিছৰ প্ৰশ্নত সুধিছে কোন চনত কাজিৰঙা বন্যপ্ৰাণ অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হয়? বন্ধু বান্ধৱীসকল, ইয়াত শুদ্ধ উত্তৰটো হ'ব 1974 চনত, 1974। তাৰপিছৰ প্ৰশ্নত সুধিছে চিপাহী বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? বন্ধু বান্ধৱীসকল, চিপাহী বিদ্ৰোহ সংঘটিত হৈছিল 1857 চনত। তাৰ পিছৰ প্ৰশ্নত সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ? লোকসভাৰ কাৰ্যকাল হৈছে 5 বছৰ, আৰু ৰাজ্যসভাৰ কাৰ্যকাল হৈছে 6 বছৰ। এই দুটা মনত ৰাখিব। তাৰপিছৰ প্ৰশ্নত সুধিছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা কিমান? মানুহৰ শৰীৰৰ উষ্ণতা হৈছে 37 ডিগ্ৰী। বন্ধু বান্ধৱীসকল,
তাৰ পিছৰ প্ৰশ্নত সুধিছে কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় কাবেৰী নদীক তাৰ পিছৰ প্ৰশ্নত সুধিছে মেকমোহন লাইন কোন দুখন দেশৰ সীমাৰেখা মেকমোহন লাইন হৈছে ভাৰত আৰু চীনৰ সীমাৰেখা ভাৰত আৰু চীনৰ বৰ্ডাৰক মেকমোহন লাইন বুলি কোৱা হয় এইকেইটাই আছিল আজিৰ জেনেৰেল নলেজৰ প্ৰশ্ন আৰু আপোনালোকৰ যদি প্ৰশ্নকেইটা ভাল লাগে আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহলে এটা লাইক কৰিব আৰু পেজটো ফলো কৰি ল'ব ইউটিউবৰ পৰা চালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰো সুবিধা হয় ধন্যবাদ জয় আই অসম